আমি যিদৰে কথাবোৰ ভাবিছো সেইদৰে কেতিয়াবা আমি কৰিব পাৰিমনে বাৰু? আমাৰ সপোনবোৰ পূৰণ হ'বনে বাৰু? কিন্তু আমাক কোনে সাপোৰ্ট কৰিব? নাই, আমি কিবাকে হলেও কৰিবই লাগিব। আমি কিবা এটা প্ল্যান কৰি হলেও আমাৰ কামটো সাকসেসফুল কৰিবই লাগিব। তাকে কিবা এটা চিন্তা কৰিব লাগিব। ঐ এতিয়া বল। বল। দেউতাই কি ক'লে তোমাক? দেউতাই চিনেমা বনাবলৈ কোনো পধ্যে পইচা নিদিয়ে। দেউতাক কেতিয়াও মান্তি নহয়। পাছত কিন্তু মোক বেয়া নাপাবা। বাবু, শুনা, তুমি পঢ়াটোত গুৰুত্ব দিব লাগে। বাকী এই চিনেমা চেলিব্ৰিটি এইবোৰ ভাল নালাগে। চোৱা, আমি অকল নিজৰ কথা ভাবি থকা নাই। সমাজত এতিয়াও বহুত প্ৰতিভা অৱহেলিত হৈ আছে। আমি তেওঁলোকৰ সপোনবিলাকো পূৰা কৰিব বিচাৰো। বেছি সপোন দেখাটো বেয়া। বাকী তোমাৰ কথা, তুমি যি ভাল দেখা, মোকনো কি লাগে? তুমি ভালে থাকিলে হয় আৰু। চোৱা, সকলোকে একে বুলি নাভাবিবা। তুমি তোমাৰ পথেৰে যোৱা আৰু মই মোৰ পথেৰে যাওঁ। যদি মই শুদ্ধ হওঁ, আকৌ কেতিয়াবা লগ পাম। টকা পইচা সা সম্পত্তি সকলো বুকুতে বান্ধি বহি থাকক। আজি 2 দিন হ'ল ল'ৰাটো ক'ত আছে, কি খাইছে তাৰ খবৰ ৰাখিবলৈ সময় আছেনে? সকলো তোমাৰ কাৰণে হৈছে। লাই দি ল'ৰাটো বেয়া কৰিলা। এতিয়া এটাই ল'ৰা তুমিয়ে ধ্বংস কৰিলা। ইমান বিচাৰিলে দিলেনে আপুনি? আপোনাৰ ইমানবোৰ থকাৰ পাছতো তাৰ সপোনবোৰ বুজিবলৈ আপুনি চেষ্টা নকৰিলে। অকণমান সঁহাৰি নজনালে। সপোন দেখে। তাৰ বয়সৰ ল'ৰাই ঢেৰ সপোন দেখে। হিৰ' বনিবলৈ যায়। কি সপোন দেখি আছ? হেই, আমাৰ সপোন কি সকলোৱে জানে। আমাৰ সপোনবোৰে এদিন বাস্তৱ ৰূপ ল'বই। কিন্তু আমাৰ কথাবোৰ বুজি নাপায় কিয়? তুমি বুজি নোপোৱা কিয়? কথাবোৰ প্ৰচাৰ হ'লে বৰ ডাঙৰ কথা হ'ব। ৰ'বা, মই এতিয়াই পুলিচক জনাই আছো। বলিয়া হৈছে নেকি? কথাবোৰ বেছিকৈ প্ৰচাৰ হ'বলৈ হ'লে বিপদত পৰিবলগীয়া হ'ব। কোনে কৈছে? নিদিলে চালা এনেকুৱাই গতি হ'ব। বেলেগত লাখ লাখ টকা খৰচ কৰিব পাৰে, ভাল কাম এটাৰ কাৰণে কোনো হেল্প নকৰে বে। কোনো পধ্যেই নিদিয়ে। মহিলা চালা সেইগাল লগত লৈ যাবতো। এইবাৰ যিখন জাল পেলাইছো, ক'ত যাব? ये हाथ हमको दे दे ठाकुर, মই কেম্ব খুচুৱা। এই সব জামনাৰ কথা ভাবি থকা নাই মই। আলি ৰে আলি, পেছা নেহি তো বচাও তালি। নাই, নহ'ব। কি নহ'ব? সি আপোনাৰ নিজৰ সন্তান নহয়? মুঠতে মাটি বাৰী ঘৰ দুৱাৰ সকলো দি হ'লেও সিহঁতে বিচৰা সকলো বস্তু দিবই লাগিব। হেল্ল', ঠিক আছে, গৈ আছো। হৈ গ'ল কাম। মালামাল।
তই সিফালে মই মাজতে মই ইফালে তই সিফালে মই সারা দুনিয়া পোস্টার লগাম রাতোরাত মালামাল রাতোরাত মালামাল সিনেমা বনাম পোস্টার লাগাম রাতোরাত আমি মাল কামাম তয়ো থাকিবি ময়ো থাকিম দেই নকৰো সময় আমি বৰবাদ জীৱন জিন্দাবাদ জীৱন জিন্দাবাদ জীৱন আপোনালোকে কি বিচাৰিছে? কৈ দিও প্ৰণৱ কি বিচাৰিছো আমি টকা টকা বেয়া লগা নাই, লাজ লগা নাই কৰ্ম নকৰি এইদৰে দম দি পইচা ঘটিবলৈ? কি কৰিব হে টকা পইচাবোৰ? নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ সপোনবোৰ পূৰণ কৰাত সহায় কৰিব নোৱাৰেনে? সপোন দেখিছা? অসমত চিনেমা বনাই জীৱন গঢ়াৰ সপোন দেখিছা? সদায় সদায় তুমি নিগেটিভ হৈ থাকিবা, কেতিয়াও পজিটিভ হ'বলৈ চেষ্টা নকৰিলা। বহ্নিমান ৰক্তবীজে অসমীয়া চিনেমালৈ চেঞ্জ আনিছে। কাঞ্চনজংঘাই পুনৰ অসমীয়া মানুহক চিনেমা হললৈ যোৱাৰ বাট তৈয়াৰ কৰিলে আৰু সেই বাটেদি গৈ ৰত্নাকৰে বজাৰখন কৰি পেলালে। তুমি ভবাৰ দৰে আমি চোৰ ডকাইত হ'ব বিচৰা নাই। তোমালোকৰ সপোনবিলাকত কিয় সঁহাৰি জনোৱা নাই জানা? মই জানো তোমালোকে ভাল চিনেমা বনাব পাৰিবা, আৰু ভাল চিনেমা বনাই তোমালোকে হিৰো হিৰইন হ'বা, চেলিব্ৰিটি হ'বা। তাৰপিছত জনসমাদৰ লাভ কৰাৰ পিছত কি কৰিবা তোমালোকে? তোমালোক পলিটিক্সত নামি পৰিবা। শিল্পী হ'বলৈ সাধনা লাগিব। শিল্পী হৈ জীয়াই থাকিবলৈ সাংস্কৃতিক মানদণ্ডৰে জীয়াই ৰাখিব পাৰিলে সকলো তোমালোকৰ লগত থাকিব। মাইণ্ড ইট।